মই ধুটো জ্বলাই লওঁ তাৰপিছত উঠাম। হেল্ল' বন্ধু বান্ধৱী, ভালে আছেনে? আপোনালোকৰ খবৰ নিশ্চয় ভালে আছে। মোৰ এটা নতুন অন্য ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ আৰু লগতে সকলোকে মহাশিৱৰাত্ৰিৰ আন্তৰিক শুভেচ্ছা জনালোঁ। মই আজি যাবলৈ আছোঁ গোৱালপাৰা জিলাত থকা পাৰ্লাগেট শিৱ মন্দিৰ। আৰু শিৱ মন্দিৰত গৈ আপোনালোকে কি হয় কি কৰে মই সকলোখিনি আপোনালোকক দেখাই থাকিম। আপোনালোকে ব্লগটো চাই স্কিপ নকৰিব আৰু যদি নতুনকৈ আছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গাইজ আমি এতিয়া গাড়ীত গৈ আছোঁ। ইয়াৰ পৰা 15 কিলোমিটাৰমান হ'ব আৰু এই আমাৰ লগত মোৰ লগত আছে বলেন, এয়া বলেন গৈ আছে মানে ইয়াৰ পৰা 15 কিলোমিটাৰমান হ'ব আৰু আপোনালোকে ভিডিঅ'টো কেতিয়াবা চাই থাকিব দেই, আপোনালোকে দেখুৱাই আছে। মজা লাগিছে ন? চাই যাবি নেকি? চাব পাৰি নে? বন্ধুসকল, আমি ফাইনেলি আহি পাই গ'লোঁ পাগলাটেক শিৱ মন্দিৰ। এইবাৰ 4 দিনীয়া পাতিছে। আপোনালোকে ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। ইয়াত কি হৈছে কি নাই মই সকলো আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। এয়া দেখিছেনে দোকান, ভিতৰলৈকে সোমাই গৈছোঁ। দোকান এইবিলাক গোটেই মিঠাই। আমি এতিয়া দোকানৰ পৰা মন্দিৰৰ ভিতৰত জ্বলাবৰ বাবে চাকি, ধূপ, তেল, শলিতা লৈছোঁ। দেখিছেনে এয়া দুইজনে কিনি লৈছোঁ। লগত থকাজনে মোৰ বলেন দাস, আমি দুজনে লগত আহিছোঁ। তো আচলতে পূজা আজিৰ আবেলি 5টা বজাৰ পৰা আৰম্ভ হ'ব, কিন্তু মানে কি আজি আমি আগতীয়াকৈ আহিলোঁ আৰু গতিকে মানুহ ইমান ভিৰ নহয় আৰু মানুহ আহিছে গৈছে। এটা বহুত সুন্দৰ পৰিৱেশ আপোনালোকে দেখিছে নহয়, ব্ৰহ্মপুত্ৰৰ কাষতে লাগি আছে পাগলাটেক শিৱ মন্দিৰ, বৰভেটা বুলি কয়। তো ব্ৰহ্মপুত্ৰখন কাষতে আছে। এটা দেখিবলৈ বহুত সুন্দৰ পৰিৱেশ। আপোনালোকে কেতিয়াবা আহিব। ইয়াত আপোনালোকে জানেই বলবমটো আহাৰ মাহত হয়, তেতিয়া ইয়াত বলবম পাতে। বলবমৰ সময়তো বহুত মানুহ ভিৰ হয়। আপোনালোকক এটা মই কি ক'ম, আপোনালোকে নিজে আহিলে যাব, নিজে আহিলে আপোনালোকে গম পাব। বলবমটো কমেও মানে ইয়াত বলবমটো এইটো মানে গোটেই মাহটোৱে হয় বুলি ক'ব লাগিব। বলবমটো গোটেই মাহ মানে প্ৰতিটো সোমবাৰে, মানে বলবমটো আহাৰ মাহত যে প্ৰতিটো সোমবাৰে ইয়াত পালন কৰা হয়। এটা বহুত ধুনীয়া সুন্দৰ পৰিৱেশ। আপোনালোকে আহিব। মন্দিৰটো মানে এতিয়া নহয়, এই বহুত আগৰ। এই মন্দিৰটো যে গুপ্তকালৰ বুলি এনেই গুগলত চাৰ্চ কৰোঁতে মইতো মন্দিৰটো গুপ্তকালৰ বুলি পাইছিলোঁ। তো গুপ্তকালৰ হয়। আপোনালোকে আহিব। তো এয়া দেখিছে নহয় মানুহবিলাক আহিছে। আজি ইমান মানুহ ভিৰ নহয়, কিন্তু তথাপিও মানুহ আহি আছে। আপোনালোকে আহিব। বহুত সুন্দৰ এটা ভাল লগা পৰিৱেশ। ব্ৰহ্মপুত্ৰ যদি কাষতে আছে, এটা মানে প্ৰাকৃতিক দেখিবলৈ এটা বহুত সুন্দৰ, আপোনালোকে বুজাব নোৱাৰোঁ। তো এয়া মানুহবিলাক ইমান মানুহ ভিৰ নহয়, কিন্তু আজি মানুহ কম। আজি কাইলৈৰ পৰা মানুহ ভিৰ হ'ব। যিহেতু থালিখন লৈ আহ। Alia. আপোনালোকে এতে ভাল কৰি যাব পাব। পইচাখিনি ইয়াতে দি কাষতে ব্ৰহ্মপুত্ৰ নদী আছে, মই দেখুৱাই আছোঁ। ষ্টেপ তলে নামি যাব পাৰি।
এইটো ষ্টেপ এইটো আমাৰ মোৰ লগত অহা মোৰ লগত এজন হে এইফালে ডাঙৰ ডাঙৰ গোটেই হিল আছে ব্ৰহ্মপুত্ৰ নিচিনা একদম ব্ৰহ্মপুত্ৰখন কাষতে আছে এইবোৰ ডাঙৰ ডাঙৰ পাথৰ পুৰা এইবিলাক বহুত ডাঙৰ ডাঙৰ পাথৰ আছে এইবিলাক ডাঙৰ ডাঙৰ পাথৰ এইবিলাক বহুত ডাঙৰ ডাঙৰ পাথৰ আছে এইবিলাক এয়া বৰ ধুনীয়া দেখিছেনে এই মন্দিৰত ধূপ চাকি জ্বলোৱা হৈ গ'ল এতিয়া আমি আপোনাক ওচৰত ব্ৰহ্মপুত্ৰ নদী আছে ব্ৰহ্মপুত্ৰ নদীৰ আপোনাৰ সুন্দৰ প্ৰাকৃতিক দৃশ্য আপোনাক দেখাম চাই থাকিব ভিডিঅ'টো দেই আহক ইমান ডাঙৰ ডাঙৰ শিল বহুত ডাঙৰ ডাঙৰ শিল ঘূৰিব পাৰে মজা দিছে পানী সেউজীয়া পানী দিছে নহয় তুলনা কৰি দেখুৱাম আপোনালোকৰ মাজত শিল আছে পিছল আছে চাবি ভালকে নাই নেকি অঁ চাবা ভালকে কি ধুনীয়া দেখিছে নাই মজা মানে সুন্দৰ একদম মজা একদম মজা এইখন ডাঙৰ ডাঙৰ ব্ৰহ্মপুত্ৰ নদী দেখিছে নহয় পিছফালে এই ডাঙৰ নাওবিলাক আছে নাও আৰু এতিয়া পাথৰে মানে এটা মানে বহুত ধুনীয়া মানে সুন্দৰ পৰিৱেশ ব্ৰহ্মপুত্ৰৰ কিনাৰতে লাগি আছে মন্দিৰটো এই মন্দিৰত ধূপ চাকি আহি গ'ল সেয়ে আপোনাক আৰু দেখুৱাই আছোঁ মই এইফালে দেখাম আৰু পাথৰ এইবিলাক চব পাথৰ চব পাথৰ এইবোৰ ডাঙৰ পাথৰ আপোনাক কেতিয়াবা আহিলে একদম বহুত ভাল লাগিব মানে মনটো বহুত ভাল লাগিব আৰু মানে কি হয় এতিয়াতো ঠিকে আছে পানীটো কম কাৰণে এইবিলাক শিলবিলাক আছে যেতিয়া বাৰিষা ছিজন আহে ন বাৰিষাত মানে তেতিয়া এই শিলবিলাক দেখি পোৱা নাযায় একদম পানীৰ কাষলৈকে ওপৰলৈকে ভৰি থাকে এতিয়া মানে কি হয় খৰালি যে এতিয়া ধুনীয়াকৈ পাথৰবিলাক ওলাই আহিছে এয়াই ধুনীয়া আছে সুন্দৰ দেখাইছোঁ এয়া মজা লাগিছে कुछ बोलो कुछ और क्या बोलोगे और मैं यही बोलना चाहता हूँ अगर कोई यहाँ नहीं आया तो सब लोग आइए देखिए मगलक के शिव मंदिर का नज़ारा कैसा है बहुत सुंदर है सामने ब्रह्मपुत्र का आसाम का जो बिगेस्ट रिवर है ब्रह्मपुत्र नदी और ब्रह्मपुत्र नदी के पास ही है पगलक के शिव मंदिर तब आप लोग आइए আপোনালোকক এই ব্ৰহ্মপুত্ৰ ব্ৰিজখন দেখাই আছোঁ এই জুম কৰোঁ কিমান যায় নে নাই এই চিনি পোৱা নাযায় এইখন দেখিয়ে পোৱা নাযায় ভালকৈ এইখন আপোনালোকে দেখি নাপাব মই কিন্তু দেখি পাই আছোঁ এতিয়ালৈ বাই বাই নাই